আমি ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আসাম চিফ মিনিষ্টাৰ আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰহাঙক যাতে আমি 18 দিনা কাৰ্বি আৰণবাৰীম আমাইতাত চিংৰুম আমাইতাত তাতে প্ৰগ্ৰামত আমাৰ আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা আহিছিল। এই আহাত এই প্ৰগ্ৰামত আমি স্পেচিয়েলি আমাৰ ছটা সংগঠন আমি এটা মেমৰেণ্ডাম দিলোঁ। এই মেমৰেণ্ডামত দিয়া হৈছে যে আমি কাৰ্বি আংলং ৰাইজে আমি আছামিছৰ অফিচিয়েলি লেংগুৱেজটো আছামিছৰটো আমি ইমান কমফৰ্টেবল পোৱা নাই। এইকাৰণে এইটো বিষয়টোত আমাৰ নিজৰ কাৰ্বি লেংগুৱেজ ইয়াতে মানে হোৱাটো আমি বিচাৰিছিলোঁ। এই হোৱাটোত আমি যি ডিমাণ্ড কৰিছিলোঁ এই কাৰ্বি লেংগুৱেজটোত আমাৰ অফিচিয়েলি লেংগুৱেজ হ'ব লাগে আৰু তাৰ এডিশ্যনটো ইংলিছ হ'ব লাগে বুলি কয়। আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে হ'ব আমি 1-2 দিনত আমি এই বস্তুটো আমি কৰি দিম বুলি কয়। তেখেতে 18ত মেমৰেণ্ডাম দিয়াৰ পাছত 19ত তেখেতে আমাৰ দাবীটো স্বাক্ষৰ মানি লৈছে। তেতিয়া আমাৰ নটিফিকেশ্যন নতুন ওলাই দিলে। এইটো ওলোৱাৰ কাৰণে আমাৰ দল সংগঠনৰ পৰা বহুত ধন্যবাদ জনালোঁ যে আমাৰ এই দাবী তেখেতে পূৰণ কৰি দিয়াৰ কাৰণে। সেইকাৰণে আমি আমাৰ গোটেই সংগঠনৰ পৰা আৰু আমাৰ সেই ছাত্ৰ সংগঠনৰ পৰা আমি মিলি তেখেতৰ দুজনক আৰু বহুত ধন্যবাদ জনালোঁ। ষ্টুডেণ্ট এছ'চিয়েশ্যন, কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যন, কাৰ্বি ষ্টুডেণ্ট এণ্ড ইউথ কাউন্সিল, ওমেন জাষ্টিছ ফ্ৰণ্ট আৰু কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন আৰু আছে কুয়া কাৰ্বি আনএমপ্লয়ড এছ'চিয়েশ্যন আছে। তেখেতেও সহায় সহযোগ কৰিলে, সহযোগ কৰি আমি গোটেইবিলাক মানে এই পৰ্যায়ত এই ছাকচেছফুল হোৱাত তেখেতেও অলপ সহায় সহযোগ কৰিলে আৰু নাই। এইটোতো মানে একটা জাতিত তাত ধৰ্ম বিভিন্ন থাকে, বিভিন্ন ধৰ্ম থকাৰ মাজতেও আৰণবাৰীম বুলিওতো একটা ধৰ্ম আছে আমাৰ কাৰ্বিৰ মাজতে। এইটো কাৰণে বিভিন্ন ধৰ্ম মানি লোৱা মানুহকেইটাহে, কোনোবাই খ্ৰীষ্টান আছে, কোনোবাই শিখ, বুদ্ধিষ্ট এনেকৈ আছে, মুছলিম আছে। ঠিক তেনেদৰে মানে খ্ৰীষ্টমাছো থাকে বা সভাও থাকে। ঠিক তেনেকুৱাই আৰণবাৰীমো একটা মানে ইলেকশ্যন কাৰণে নহয় যে বছৰত একবাৰ গোট খালে মানে এইটো মানে আমাৰ অহা প্ৰজন্মৰ কাৰণে এইটো ভাল হ'ব বুলি এইটো একটা সিদ্ধান্ত লোৱাৰ পাছত এবছৰ মানে ছেকেণ্ড এডিশ্যন এইটোতো প্ৰথমবাৰ নহয়, এইটো ছেকেণ্ড এডিশ্যনেই হয়। সেইটো কাৰণে ভাবিব নালাগে যে আমি এইটো পলিটিকেলি মানে কিবা ইনভলভমেণ্ট আছে নেকি বা ভৱিষ্যত কিবা পলিটিকেলৰ এডভান্টেজ হ'বৰ কাৰণে নেকি বুলি আমি ভবা নাই। আগতেও একটা নটিফিকেশ্যন ওলাইছিলে, কিন্তু এইটো পুৰণা নটিফিকেশ্যন লৈ মানে কাউন্সিলে প্ৰেক্টিছ কৰা নাই। সেইটো কাৰণে এইটো যোৱাকালি নতুন এটা নটিফিকেশ্যন ওলাইছে যে কাউন্সিলৰ বিষয়ে গভৰ্ণৰে একটা নটিফিকেশ্যন ওলাইছে। গভৰ্ণৰে কাউন্সিলৰ একটা সবচে পৰা গাৰ্জেন হয়, গাৰ্জেন হয়। তেতিয়া গাৰ্জেনে মানে আমাক একটা উপহাৰ দিছে বুলি আমি ভাবোঁ। এতিয়া